guys, welcome to my YouTube channel. আজি আমি যাম হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰলৈ। তো বলক ভিডিওটো আৰম্ভ কৰো। So guys, হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰলৈ আহিলে আপোনালোকে এইফালেৰে সোমাই যাব লাগিব। এইফালেৰে সোমাই যাব লাগিব। Guys, আপোনালোকক নেদেখালো আমি কোনফালেৰে আহিলো, ৰাস্তাবিলাক নেদেখালো। আমি একচুয়ালি নলবাৰী হৈ আহিলো আৰু জালুকবাৰী হৈও আহিব পাৰি। আমি শৰ্টকাট হৈ আহিলো। So guys, finally ইয়াত আহি পালো। এতিয়া আপোনালোকক ভিতৰত গৈ দেখুৱাম। So guys, আপোনালোকক মন্দিৰৰ ভিতৰত গৈ দেখাব নোৱাৰিম, কোভিড-19ৰ কাৰণে মন্দিৰবিলাক বন্ধ আছে। তো আপোনালোকক চাৰিওফালৰ বস্তুবিলাক দেখাও। তো আপোনালোকে ভিডিওটো চাই থাকক। গাইজ ভাবিছিলোঁ আপোনালোকক ধুনীয়াকৈ দেখাম বুলি, কিন্তু কোভিড-19এ চব শেষ কৰি পেলালে। বহুত মানুহ হয় ইয়াত, কিন্তু এতিয়া ভিতৰত যাব নোৱাৰিম। তো আপোনালোকক ইয়াৰ পৰাই দেখালোঁ। গাইজ যেতিয়া কোভিড-19 লকডাউন এইবিলাক শেষ হ'ব ন, তেতিয়া আপোনালোকক ইয়াত আহি ভালদৰে দেখাবৰ কাৰণে চেষ্টা কৰিম। গাইজ মন্দিৰৰ ফ্ৰণ্টেদি এটা পুখুৰীও আছে ডাঙৰ, তাত মাছ কাছ এইবিলাক আছে, বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াত। গাইজ মাছ আৰু কাছবিলাকক অলপ খাদ্য দিম। তো তলত আহিলোঁ, আপোনালোকক দেখাওঁ ৰ'বক। গাইজ এইটো কাছ আপোনালোকে দেখিছেনে ক'ব। গাইজ মই খানা দিছোঁ। ইমান ডাঙৰ ডাঙৰ চাওক না আপোনালোকে। গাইজ দেখিছে আপোনালোকে। বহুত আহিছে, এইটো ডাঙৰ হয় আৰু এইবিলাক সৰু। চাওক না আপোনালোকে কিমান ওচৰলৈ আহিছে। খাদ্য পোৱা নাই ন। গাইজ চাওক না আপোনালোকে কিমান ডাঙৰ। গাইজ গাইজ মোৰ কাষলৈ আহি গ'ল। কামুৰি দিব নেকি? চাওক না আপোনালোকে। এইটো কিজানি মা হয়। ৱাও কিমান ওচৰলৈ আহিছে, চাওক না আপোনালোকে। এইবিলাক চব পোৱালি হয়, সৰু সৰু পোৱালি। এইটো ডাঙৰ হয়, ডাঙৰ ডাঙি দিছে। চাওক না আপোনালোকে কেমেৰাটো দেখি পেলাই মুখখন দাঙি দিছে। চাওক গাইজ কিমান ওচৰলৈ আহিছে। মাছ দেখিলে ভাল আছিল। মাছ কি হ'লে কামুৰি দিব নেকি? গাইজ চাওক না ইমান ওচৰলৈ আহিছে। এই দুটা আহিছে, এইটো লোৱা লোৱা খোৱা। ধুনীয়াকৈ দুখোৱা নাই, এতিয়া খানা খানা খাব পোৱা নাই ন গাইজ। তো মানুহ কমকৈ আহিছে, মানুহবিলাক কমকৈ আহি আছে, ইয়াত খাদ্য পোৱা নাই। আমি বহুত আনিছোঁ খাদ্য। গাইজ আমি বহুত আনিছোঁ খাদ্য। খাদ্যটো কেনেকুৱা চিষ্টেমৰ জানা না? এনেকুৱা গাইজ খাদ্যটো এনেকুৱা টাইপৰ হয়, আপোনালোকে ইয়াত আহিলে আপোনালোকেও দিব। গাইজ চাওক না আপোনালোকে বহুত আহিছে। বহুত ওচৰলৈ আহিছে। নাই 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 লাৰিব নোৱাৰি, লাৰিব নোৱাৰি। গাইজ চাওক না বহুত আহি গ'ল। গাইজ আপোনালোকৰ চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবচোন।
টাইপৰ ৰে গাইজ এবাৰ লাৰি দেখাও নেকি আপোনালোকক তুমি ভয় খাব দিয়া নালাগে গাইজ কিমান ওচৰলৈ আহিছে চাওকচোন গাইজ আপোনালোকে কিমান ওচৰলৈ আহিছে সৰু সৰু পোৱালীবিলাকো আহিছে খাদ্যবিলাক পাই কিমান ভাল লাগিছে খাদ্য খাব পোৱা নাই ন আৰু ইয়াত মানুহ বহুত কমকৈ আহি আছে চ' গাইজ বহুত হৈ গ'ল চাওক না আপোনালোকে কিমান ডাঙৰ ডাঙৰ আহিছে আপোনালোকে দেখিছেনে বাৰু গাইজ চাওক না গাইজ এইটো চাওক না গাইজ কিমান ডাঙৰ হয় আপোনালোকে চাওক না কিমান ডাঙৰ তুমি দেখা মই কৈ থাকিম এই দূৰৰ পৰা দেখাই দিয়া গাইজ খাদ্যবিলাক কেনেকৈ খায় আপোনালোকক দেখাও অলপ খাদ্য দিয়া গাইজ মই এতিয়া খাদ্য দিম অলপমান আপোনালোকক দেখাও বহুত আহি গ'ল সৰু সৰু পোৱালীবিলাকো ওচৰলৈ আহি গ'ল গাইজ আপোনালোকৰ কাৰণে মই কাছ এটা টাচ কৰি চাম খাই আছে গাইজ আপোনালোকৰ কাৰণে এবাৰ টাচ কৰি দেখাম গাইজ একো নকৰে ফাৰ্ষ্ট টাইম লাৰিছো কাছৰ গাত হাত টাচ কৰিছো গ'ল গৈ সদায় বাচি থাকা তোমালোক চ' গাইজ আপোনালোকে এবাৰ পুখুৰীটো চাৰিওফালটো চাই লওক গাইজ আপোনালোকে ইয়াতে মাজে মাজে আহি থাকিব কাছ মাছবিলাকক খাদ্য দিবৰ কাৰণে এতিয়া বন্ধ আছে বন্ধ থকাৰ কাৰণে মানুহবিলাক আহিব পৰা নাই গাইজ খাদ্য দি থকাৰ কাৰণে বহুত আহি গ'ল ওচৰলৈ সৰু সৰু পোৱালীবিলাকো আহি গ'ল মই লাইফত নাই দেখা এইখিনি লগতে গাইজ মাছ এটা আহিছে আপোনালোকক কেমেৰাত দেখাই আছোঁ অকণমান দূৰত আছে আহিব আমি খাদ্য দিলে গাইজ অলপমান ৱেইট কৰিব আপোনালোকে মাছবিলাক আহি আছে গাইজ মই লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ ইমান কাছ দেখিছোঁ বাৰু কিন্তু ফাৰ্ষ্ট টাইম একেলগে এইবাৰ দেখিছোঁ ফাৰ্ষ্ট গাইজ চাওক না এটাৰ ওপৰত এটা উঠি গৈছে এটা মাছ আহিলে চাউণ্ড কৰে গম পাইছানে চানা ধৰিলেও নেকি আকৌ গাইজ আপোনালোকক খোৱা ক্লিপ এটা দেখাওঁ ডাঙৰটো আহি যোৱাৰ লগে লগে পোৱালিটো পলাই গ'ল ডাঙৰক ভয় কৰিব লাগে পোৱালিটো ভয় কৰিলে ডাঙৰ গাইজ এইটো মাছটো গুচি গ'ল গাইজ আপোনালোকক দেখাম বুলি ভাবিছিলোঁ ওচৰলৈ আহিছিলে কিন্তু কাছটোৰ ভয়তে মাছটো গুচি গ'ল লগ বন্ধু নহয় নেকি পাৰ্টনাৰশ্বিপ নহয় নেকি
আজা 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 গাইজ মাছবিলাক আহি আছে কিন্তু কাছ ইয়াতে বহুত হৈ গ'ল এইখিনিত য'ত খুৱাই আছোঁ আমি খাদ্য তো মাছবিলাক ভয়তে পলাই গ'ল মই এনে এটা ভিডিঅ' বনাওঁ না কামুৰি দিব ওপৰলৈ উঠি আহিছে কামুৰিব আছিল চিকলা কমপ্লেইনটো চান্দু কেনে খানবে কেনেকৈ জানা না আই থিংক কেনেকৈ ক'ব লাগিব ক'ত যা ৰে ভাই চ' গাইজ এতিয়া ইয়াৰে পৰা ওলাও বাই বাই কাছোৱা আৰু আহিম বাৰু চাব মন নাযায় এটা কালি আছে লিখা আছে গাইছ চ' গাইছ লিখা আছে আই লাভ হাজো বুলি চ' গাইজ লিখা আছে ইয়াত আই লাভ হাজো